তো হে গাইজ ৱেলকাম টু মাই চেনেল আজি যাবলৈ ওলাইছোঁ সোণাপুৰ সোণাপুৰ জুবিন ক্ষেত্ৰলৈ তো তাকে বোলো ব্লগো বনাই দিওঁ আৰু গৈ মই যোৱাই নাছিলোঁ সোণাপুৰ এবাৰ আজি যাব ওলাইছোঁ আৰু মোৰ মাতটো একদম সেইদিনাখন পিকনিকৰ পৰা অহাৰ পৰাই এনেকুৱাই হৈছে মাতটো এতিয়ালৈকে অহাই নাই এনেকুৱাকৈ হেৰি হৈছে সেইদিনাখন বহুত ঠাণ্ডা সোমাই যাই পেলাই এতিয়া মাতটোৱে অহা নাই তো এতিয়া ৰাতিপুৱা গা পা ধুই ল'লোঁ আৰু এতিয়া বাজিল 7টা আৰু এইফালে মানুহবিলাক যাই আছে সোণাপুৰ যাব কুঁৱলীও পৰি আছে গাইছ তো মানুহ যাই আছে মানুহ আমাৰ হাইস্কুল চকৰ পৰা দুখন বাছ ধৰিছিল সোণাপুৰ যাবৰ কাৰণে তাতে তালৈকে মানুহবোৰ যাই আছে কিন্তু আমি দাদা আৰু মই ট্ৰেইনত যাই আছোঁ গুৱাহাটীত যাম আৰু মই দাদাৰ ৰুমলৈকে যাই সোণাপুৰ যাম সোণাপুৰৰ পৰা দাদাৰ ৰুমত কেইদিনমান থাকি দিম আৰু গাইছ আমাৰ দাদা আৰু মোৰ যোৱা কথা আছিল ট্ৰেইনতে কিন্তু দাদা আৰু মই ওলাওঁতে অলপ দেৰি হোৱাৰ বাবে ট্ৰেইনখন নাপালোঁ চ' এতিয়া সোণাপুৰলৈকে এই ভাড়া যোনখন বাছ ধৰিছোঁ তাতে আমি দাদা আৰু মই উঠি গ'লোঁ আৰু এনেকৈ যাই আছোঁ বাছকেইখন চিনাকি আছিল চ' উঠি গ'লোঁ আৰু গাইছ এতিয়া অলপ ৰাস্তাত ৰখি দিলোঁ এইখন এখন বাছ আৰু আগত এখন আছে তো গাইছ এতিয়া পুৰা বাছত যাই আছোঁ এনেদৰে আমি দাদা আৰু মই ডাইৰেক্ট গুৱাহাটীলৈকে বাছতে যাম বুলি ভাবিলোঁ আৰু ইয়াতে এতিয়া আমি সকলোৱে এইফালে নাৰিকলী মন্দিৰত উঠিলোঁ আৰু এইফালে পুৰা এইফালে চব ৰখি আছে আৰু ফটো উঠি আছে নাৰিকলী মন্দিৰ খাই গাইছ এতিয়া গাড়ীৰ পৰা নিমিলোঁ আৰু দাদাৰ লগত আহি আছোঁ এতিয়া দাদা য'ত থাকে তালৈকে যাম বেগ চেগ থৈ পেলাই আকৌ সোণাপুৰ যাম তো এইফালে পুৰা পাহাৰত উঠি আছোঁ আৰু এতিয়া ৰুমত যাই কাপোৰ চাপোৰ সলাই আহিলোঁ আৰু এতিয়া যাই আছোঁ সোণাপুৰ যাবৰ কাৰণে গাড়ী বিচাৰি ইয়াৰ পৰা গাড়ী দাদা আৰু মই যাই আছোঁ আৰু গাইছ এতিয়া আমি আহি পালোঁ সোণাপুৰ ইয়াতে বাছকেইখন আগফালে ৰখি আছে তো এতিয়া সোণাপুৰত সোমাওঁ আৰু গোটেই এতিয়া আকৌ আহিলোঁ কলাক্ষেত্ৰলৈ ফাইনেলি আমি এণ্ট্ৰি কৰি দিলোঁ কলাক্ষেত্ৰত আৰু এতিয়া অলপ ঘূৰিম আৰু ইয়াতে কি আছে চাম আগতে আহিছিলোঁ বহুত সৰুতে আহিছিলোঁ কিন্তু গম নাপাওঁ পাহৰি গৈছোঁ সৰুতে আহিছিলোঁ সেই আগত মহল লগাই কোনটো মহল নহয় এই ভিতৰত আৰু ইয়াতে মহৰ থুচটো ইয়াতে কৰা হৈছিলে এনেকৈ কলাক্ষেত্ৰত আছে ঘূৰি বহুত জেগা ঘূৰিলোঁ কিন্তু এতিয়ালৈকে পাহাৰে যাই ৰাস্তাই বিচাৰি পোৱা নাই সিফালে কিচোন দাদা কোনফালৰ পৰা লৈ আনিছে
মইতো একো নাজানিছিলোঁ আকৌ ইফালে ইয়া এতিয়া পাহাৰৰ ওপৰত যাই আছো মানে ঘূৰি আছো একদম পুৰা মানে পাহাৰৰ ওপৰত ঘূৰিছো আৰু পাহাৰৰ পৰা আহিলো এতিয়া মানে আকৌ যাই আছো ভূপেন হাজৰিকাৰ মানে স্মৃতি হেৰিবিলাক চাব আৰু মানে কুচুম দা আৰু মই এইফালে জ্বলা জ্বলি আছো তো গাইছ এতিয়া মানে সেইবোৰৰ পৰা ঘূৰি আহি পেলাই মানে দাদাৰ ৰুমত ইয়াতে বঢ়িয়াকৈ দাদাৰ ৰুম আছে তো তাতে গা পা ধুই ল'লোঁ আৰু এতিয়া মানে ইয়াতে বঢ়িয়াকৈ বহি আছোঁ আৰু মানে ইয়াতে গুৱাহাটীতে আছোঁ আৰু এইফালে পূৰা একদম ভিউ চাইছে মানে ইয়াতে বহি আছোঁ বঢ়িয়াকৈ ইয়াতে মানে বহা জেগা এটা আছে গাইছ আজিৰ ব্লগটো এইখিনি আছিল তো বাই বাই আকৌ এটা অন্য এটা নতুন ব্লগত লগ পাম বাই বাই